Hi friends, good morning. এতিয়া ৰাতিপুৱা মই গা পা ধুই আহিলোঁ। উঠিলা ধুনধুন ই দেহামন আইমন দুইজনে উঠি গ'ল। চাও আইমন চাও ই উঠি গ'ল দুইজনী। হামু হৈ গ'ল। আমাৰ প্ৰাপ্তিয়ে মুলতানী মাটিৰে মূৰ ধুবই নে? Hi guys. এয়া মুলতানী মাটিৰে প্ৰাপ্তিয়ে মূৰ ধুব, কাৰণ আমাৰ প্ৰাপ্তিয়ে চেম্পু নকৰে। এয়া মুলতানী মাটি, আমাৰ প্ৰাপ্তিয়ে মুলতানী মাটিৰে মূৰ ধুব। এয়া মুলতানী মাটি হা প্ৰাপ্তিয়ে মুলতানী মাটিৰে আৰু মুলতানী মাটি হা চুলিখিনি চফ্ট হৈ যাব ন। মইখিনি ভিজাই থওঁ নে? বাতি তাত পানী আনাগে যোৱা। এয়া চেম্পু তোমাৰ, তুমি কিনা চেম্পু ল'ব নালাগে হা। চুলিখিনি ধুনীয়া ধুনীয়া হৈ যাব। এনেকুৱা চেম্পু ভাল। যোৱা এটা বাতিত পানী আনা, আমি ভিজাই থ'ম। কি কৰিছোঁ, মুলতানী মাটিৰে যিহেতু ছোৱালীজনীক গা ধুৱাম, প্ৰথমতে পানীত গা নহয় মূৰটো ধুৱাম তাইক, আমি মুখত দিম। ভিজাই থ'লোঁ, পানী বেছি হৈছে, অকণমান কমাই দিওঁ। অকণমান কমাই দিওঁ, পানীটো বেছি হ'ল। গলিব আৰম্ভ কৰিছে, থাকক কিছু সময় এনেকৈ। ধৰা সদায় সোঁ হাত, এইখন কি হাত, এইখন কি হাত, সোঁ হাত, এইখন বাওঁ হাত, ৰাইট লেফ্ট। ইয়াত ধৰা এনেকৈ এনেকৈ ধৰা 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 কেনেকৈ লিখিব লাগে, এনেকৈ এনেকৈ ওপৰত দি আকৌ নমাই দিলা, আকৌ তলত এখন পিৰা পাৰি দিলা। লিখা ওপৰে ওপৰে লিখা, মোৰ ওপৰে ওপৰে। হোৱা নাই, আধা আচ নিদিয়ে, লিখা মই যেনেকৈ লিখিছোঁ মোৰ ওপৰে ওপৰে লিখা তুমি। সেইটা ষ্ট্ৰেইট লাইন আছে দিয়া। সেইফালে চাই নাথাকিবা, বৰল বৰল কামুৰিব তুমি। মই দিম। এইফালে 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 এইফালে। হাই তিতা একদম ডাঙৰকৈ মেলা, মোক ডাঙৰকৈ মেলা। কালি মেলিছিলে মুখখন ডাঙৰ, আজি আকৌ নেমেলা হ'ল। বহুত ডাঙৰকৈ মেলা, বহুত ডাঙৰ। এইয়া মাটিখিনি মই পানীত ভিজাই থৈছিলোঁ, এয়া কোমল কোমল হৈ গৈছে। এইখিনি এটা গুলো, এইখিনি এটা ভালকৈ গুলিব লাগিব। চব গলি গৈছে, দেখিছেনে? এইটো মুলতানী মাটি একেবাৰে গলি গ'ল। মুলতানী মাটি অঁ প্ৰাপ্তি ধুনীয়াকৈ ধুই দিম দেই। তুমি বহি দিবা নেকি? মুখত নিদো দিয়া। চাওঁ চাওঁ এইফালে চাওঁ, এয়া দিলে চুলিখিনি ধুনীয়া হৈ যাব তোমাৰ।
হালধি দিয়ে হা হালধি দিবা আজি নালাগে হা আজি হালধীয়া নাই পেলাই দিছা ইফালে চাওঁ আজি তুমি হালধীয়া পেলাই দিছা হা আজি হালধীয়া পেলাই দে এয়া ঘহিম চেম্পুৰ সলনি মই প্ৰাপ্তিকে মুলতানি মাতি দিছোঁ চুলিখিনি এইটো বস্তু কোনো কেমিকেল নাই চুলিখিনি ভাল হৈ যাব আৰু সৰু চেম্পু ভাল চাওঁ তুমি সেইফালে ঘূৰা মই পিছ চাইডটো দিওঁ ফেন উলিয়াই দিছোঁ চোৱা ৰ'বা দেৰি নকৰিবা ঠাণ্ডা নহয় পটাপট গাটো ধুব লাগে লোৱা তুমি লোৱা অকণমান তুমি নিজে লোৱা অকণমান মুখত ঘঁহা ধুনীয়াকৈ ঘঁহা বেছি নহয় হ'ব তুমি মুখত ঘঁহা মই মূৰত গৈ দিওঁ হা ইয়াত লাগিছে গোটেই স্কাৰ্ফখিনি পূৰা মাছাজ কৰি দিব লাগিব এনেকৈ নালাগে নাই লগা গাত ঘঁহা চাওঁ তুমি মুখখন ঘঁহা নে মই গৈ দিম নে ডিঙিটো চাওঁ মেকআপ মই মুলতানি মাটি এইখিনি ঘঁহা এনেকৈ ঘঁহি দিয়া মলিবোৰ আঁতৰাই দিয়া এইখিনি মই ঘঁহিম দেই ডিম্পি মাহী ঘঁহিব হা গৰম বেছি এইখিনি ঘঁহা মই ঘঁহি দিছোঁ থালা বাপ্তি হৈ গ'ল গা ধোৱা চাফা ধুনীয়া হৈ গ'ল ন মুলতানি মাটি ঘঁহি পেলাই ধুনীয়া হৈ গ'ল গুচি গ'ল পাহিক গা ধোৱাম পাহিক চাবোন বা চেম্পু দিয়াটো মই প্ৰিফাৰ নকৰোঁ কাৰণ সিহঁতৰ স্কিনটো বহুত কোমল তাততো কেমিকেলো থাকিব পাৰে গতিকে মই তাইক মুলতানি মাটি অলপ ঘঁহি দিম মূৰতো দিম আৰু মুখত আৰু হাতত গাটো দিম অকণ ঘঁহিম গা ধুব এই মুলতানি মাটিৰে গাটো চাফা হ'ব আৰু বেবীটো ইমান লেতেৰা হ'ব লগা নাই না ছোৱালী দুজনীক তো লগালে মুলতানি মাটি অকণমান ৰৈ গ'ল এইখিনি আকৌ ময়ে ঘঁহি দিওঁ ঠাণ্ডা লাগি যায় মুখখন কিন্তু ইয়াত পানীতকৈ অলপ গাখীৰ দিব লাগিছিল গাখীৰ দিলে ইয়াৰ যিখিনি উপকাৰিতা আৰু অলপ বেছি হ'লহেঁতেন মুখত আমি বস্তু ঘঁহো কিবা কিবি কিন্তু ডিঙিটো বেছি ইম্পৰ্টেঞ্চ দিয়া নহয় কিন্তু চাবচোন আমাৰ ডিঙিটোৱে বেছি বাকী স্কিনতকৈ বেছি বেয়া হৈ যায় লেতেৰা হৈ যায় আমি মুখত যিমানে চিনি দিওঁ কিয় ডিঙিটোৰ যতন ল'বই লাগে এতিয়া আবেলি প্ৰায় 6টাই বাজে মই বনাই আছোঁ চাহ উতলিব ধৰিছে চাহ তাৰপিছত খাম মই এতিয়া বতৰত অনা এয়া জিলাপি আৰু বুন্দিয়া ভুজিয়া বেবী তোমাৰ ৰুটি দিছোঁ খোৱা অলপ চাহ খাওঁ আহক জিলাপি দি আহক জিলাপি খাওক বুন্দিয়া ভুজিয়া আহা
আবেলি চাহ কাপ দে আজিৰ ব্লগটো সামৰণি মাৰিলোঁ বাই